এসময়ত ৰেল ষ্টেচনত চাহ বিক্ৰী কৰি ঘূৰি ফুৰা মানুহজন যদি আজি দেশৰ প্ৰধানমন্ত্ৰী হ'ব পাৰে তেনেহ'লে মই কিয় নোৱাৰিম? কোনো ডিগ্ৰী বা ডিপ্ল'মা নোহোৱাকৈ এটা সাধাৰণ পেট্ৰল পাম্পত কাম কৰা মানুহজন যদি আজি দেশৰ সকলোতকৈ ডাঙৰ ব্যৱসায়ী তথা দেশৰ সকলোতকৈ ধনী মানুহজন হ'ব পাৰে তেনেহ'লে মই কিয় নোৱাৰিম? সৰুতে ভঙা চিঙা বিক্ৰী কৰি ঘূৰি ফুৰা ল'ৰাজন যদি আজি এজন বিশ্ববিখ্যাত ক্ৰিকেট খেলুৱৈ হিচাপে নিজকে প্ৰতিষ্ঠা কৰিব পাৰে তেনেহ'লে মই কিয় নোৱাৰিম? এজন ব্যক্তি যাৰ সম্পূৰ্ণ শৰীৰটো পেৰালাইচিছত আক্ৰান্ত, তেওঁ উঠি খোজকাঢ়ি ঘূৰি ফুৰাটো বহুত দূৰৰ কথা। তেওঁ নিজৰ হাত ভৰিৰ আঙুলিকেইটাও লৰচৰ কৰিব নোৱাৰিছিল। যদি তেনে এজন ব্যক্তিয়ে বিশ্ববিখ্যাত বৈজ্ঞানিক হিচাপে নিজকে প্ৰতিষ্ঠা কৰিব পাৰে তেনেহ'লে মই কিয় নোৱাৰিম? 999 বাৰ বিফল হোৱাৰ পাছতো, বহু হতাশাত ভোগাৰ পাছতো 1000 বাৰ চেষ্টা কৰি যদি এজন লোকে বাল্ব আৱিষ্কাৰ কৰিব পাৰে তেনেহ'লে মই কিয় নোৱাৰিম? নিজৰ গাৰ্লফ্ৰেণ্ডে বেকআপ দি ফোন তথা সকলো ধৰণৰ ছ'চিয়েল মিডিয়াত ব্লক কৰি দিয়া ল'ৰাজনে যদি ৱৰ্ল্ড বিগেষ্ট ছ'চিয়েল মিডিয়া প্লেটফৰ্ম ফেচবুক আৱিষ্কাৰ কৰিব পাৰে তেনেহ'লে মই কিয় নোৱাৰিম? দুবাৰকৈ নিজৰ ব্যৱসায়ত বিফল হৈ ডিপ্ৰেশ্যনত যোৱাৰ পাছতো, 8 বাৰকৈ নিৰ্বাচনত হৰাৰ পাছতো, 9 বাৰকৈ নিৰ্বাচন খেলি যদি আমেৰিকাৰ প্ৰেছিডেণ্ট হ'ব পাৰে তেনেহ'লে মই কিয় নোৱাৰিম? নিজৰ কোম্পানীৰ পৰা উলিয়াই দিয়া মানুহজনে যদি এপলৰ দৰে বিগেষ্ট ছফ্টৱেৰ কোম্পানী আৱিষ্কাৰ কৰিব পাৰে তেনেহ'লে মই কিয় নোৱাৰিম? হাইস্কুলৰ বাস্কেটবল গ্ৰুপৰ পৰা উলিয়াই দিয়া ল'ৰাজনে যদি নিজৰ চেষ্টা আৰু সাহসৰ বলত আজি এজন বিশ্ববিখ্যাত বাস্কেটবলাৰ হিচাপে নিজকে পৰিগণিত কৰিব পাৰে তেনেহ'লে মই কিয় নোৱাৰিম? 19 বছৰ বয়সতে কলেজৰ পৰা ড্ৰপ আউট কৰি উলিয়াই দিয়া ল'ৰাজনে যদি অৰ্ভে ষ্টেজৰ দৰে ইমান বিশাল কোম্পানী স্থাপন কৰিব পাৰে তেনেহ'লে মই কিয় নোৱাৰিম? বন্ধু বান্ধৱীসকল, পৃথিৱীত নোৱাৰা কাম একো নাই। তাৰ বাবে লাগিব কঠোৰ সাধনা, নিজৰ ওপৰত বিশ্বাস আৰু একান্ত ধৈৰ্য। তেতিয়ালৈকে চেষ্টা কৰি থাকা যেতিয়ালৈকে তোমাৰ পাছত তোমাৰ সফলতাই নিজেই দৌৰি নাহে। অসমীয়াত এষাৰ কথা আছে, চেষ্টাৰ অসাধ্য একো নহয়।